নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ চেনেল প্লাবিতা হাজৰিকা অসমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি গৰমটো অকণ কম, বতৰ ঠাণ্ডা। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন মানে সেইদিনাখনতো মৰ্ণিং ৱাকটো মোৰ ভিডিঅ'বিলাক ডিলিট হৈ গৈছিলে, সেইকাৰণে আজি আকৌ মৰ্ণিং ৱাক কৰিব গৈছিলোঁ। আজি আকৌ নতুনকৈ ভিডিঅ'কেইটা কৰিলোঁ। আজি মোৰ গলিৰ পৰা সেইদিনাখন য'লৈকে গৈছিলোঁ সেইখিনিলৈকে ভিডিঅ'টো কৰিছোঁ, চাব আপোনালোকে। আৰু বহুত ইণ্টাৰেষ্টিং বস্তু আছে। আজিৰ বিশেষ আকৰ্ষণ হৈছে আমাৰ নগাঁৱৰ ITI কলেজ, কমাৰ্চ কলেজ, শনি মন্দিৰ, এইবোৰ দেখিবলৈ পাব। আৰু দেৱোত্তম অসম কি বাৰু দেৱোত্তম অসম, ভিডিঅ'টো শেষলৈকে চাব, গম পাব দেৱোত্তম অসম কি। আৰু আহকচোন চাওঁ, ভিডিঅ'টো চাওক। গুড মৰ্ণিং ফ্ৰেণ্ডছ। এয়া মই আজি আকৌ ওলাইছোঁ মৰ্ণিং ৱাক কৰিবলৈ। আজি একদম এই ঘৰৰ ফ্ৰণ্টত, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া। আজি যাতে ভিডিঅ'কেইটা ডিলিট নকৰোঁ তাৰ বাবে খিয়াল ৰাখিম। আজি বতৰটো ধুনীয়া অৱশ্যে, ৰ'দ নাই, একদম ডাৱৰীয়া। এয়া আমাৰ গলিটো অকণমান দেখাই দি আছোঁ। মোৰ ঘৰৰ পৰা ওলাই পেলাই আহি এইফালে এটা গলি গৈছে, আৰু এতিয়া মই কেমেৰাটো ফ্ৰণ্টফালে কৰি দি আছোঁ। কোনোবা ছোৱালী দুজনী গৈ আছে খোজকাঢ়ি। এইটো মোৰ গলিটো। স্পীডত যাওঁ ন। এইফালে এইটো আমাৰ পঞ্জী বৌহঁতৰ ঘৰ। সেইদিনা দেখুৱাইছিলোঁ যে পুতলা ষ্ট'ৰৰ এইটো মালিকৰ ঘৰ। আজি ভাল লাগিছে খোজকাঢ়িবলৈ। আজি গৰমটো কম, বতৰটো ঠাণ্ডা। আগৰ ভিডিঅ'টোত য'লৈকে ষ্টপ হৈছিলে, ভিডিঅ'কেইটা ডিলিট হৈছে, চেষ্টা কৰিম আজি সেইখিনিলৈকে যাবলৈ, V-Martৰ ফ্ৰণ্টলৈকে। আজি কমাৰ্চ কলেজ দেখা পাব, শনি মন্দিৰো দেখা পাব। মই মেইন ৰোড পাম আৰু এতিয়া। মোৰ গলিতে বিৰাট ধুনীয়া শিৱ মন্দিৰ এটা আছে। এইফালেদি আকৌ এটা গলি গৈছে। কৃষ্ণ ওম নমঃ শিৱায়। এইটো আমাৰ গলিৰ শিৱ মন্দিৰ। এতিয়া আৰু অলপ গ'লে গলি ফ্ৰণ্ট পাই যাম। এই দুইটা ঘৰ আমাৰ ৰিলেটিভৰে হয়। মোৰ মাৰ খুৰাকৰ ছোৱালী ইয়াতে বিয়া দিছে, আৰু মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডো হয়, যালৈ বিয়া হৈছে। আৰু অলপ আছে, বহুত বেছি ভিতৰ নহয়, কিন্তু মানে খোজকাঢ়ি আহি আছোঁ কাৰণে অলপ দীঘল দীঘল লাগিছে আৰু ৰাস্তাটো। এয়া এতিয়া আহি গলি ফ্ৰণ্ট পালোঁ। এইটো আমাৰ গলি ফ্ৰণ্টত এটা সাই বাবা মন্দিৰ আছে, আহিলে দেখা পাব। আৰু এয়া এতিয়া ফ্ৰণ্ট পাই যাম এতিয়া। এয়া আহি পাই গ'লোঁ নেশ্যনেল হাই ৰোড, 3780 ৰোড। এইফালেদি যায় তেজপুৰ,
এইফালে তেজপুৰ যায় আৰু এইফালেদি নগাঁও মেইন টাউন। এই গৰমত মানুহ ক'ত বহি আছে দেখিছে, ডিভাইডাৰৰ মাজত। এতিয়া আমি নগাঁও টাউনৰ ফালে দেখাই দিছোঁ আকৌ এবাৰ। এইফালেদি যায় তেজপুৰৰ ফালে। এইটো মোৰ গলি বিষ্ণুনগৰ পথ। এই ফ্ৰণ্টতে আছে ৰূপ টেইলৰ আৰু আম গছ এজোপা আছে, এইটো এটা চিন। আৰু এইফালেদি ঘূৰাই এইফালেদি যায় মেইন টাউনৰ ফালে। বলক এতিয়া আহি পাই গ'লোঁ আমাৰ ইয়াৰে বিবাহ ভৱনৰ ফ্ৰণ্টত। এইটো এটা বিবাহ ভৱন, প্ৰিয়দৰ্শিনী বিবাহ ভৱন। কেতিয়াবা নগাঁৱলৈ আহিলে ডিমৰুগুৰি প্ৰিয়দৰ্শিনী বিবাহ ভৱনৰ ওচৰতে ৰখি মোলৈ এটা ফোন কৰিলেই হ'ল, পিক আপ কৰি লৈ যাম। এইটো আৰু তাৰ ঠিক অপজিট ফালে এইটো এটা বেংক, ইউনাইটেড বেংক অফ ইণ্ডিয়া। এয়া এইফালে শৰ্মা হাৰ্ডৱেৰ, আমাৰ টুণ্ডাৰ। এইটো প্ৰিয়দৰ্শিনী বিবাহ ভৱন, তলত মাৰ্কেট আছে এইফালে। আৰু এইফালে ৰাস্তাটো ক্ৰছ কৰি দেখাই দিছোঁ। এইখন হৈছে আমাৰ ইয়াৰে ফেমাছ চাট হাউচ ডেকাচাং। ৰাতিপুৱাৰ কাৰণে এতিয়া আৰু ঠাণ্ডা, বিৰাট ভিৰ হয়, আমিও আহোঁ বিৰাট। এতিয়া টাউনৰ ফালে গৈ আছোঁ। এয়া আহি লগ পাই গ'লোঁ আমাৰ বিৰাট ভাল লগা বৰমা এজনী দেই। এইয়া মই এতিয়া কেমেৰাটো বাৰু ফ্ৰণ্টৰ ফালে নকৰোঁ। হাই এটা কৈ দিয়কচোন, ৰাতিপুৱা কিয় একেবাৰে ইমান মুচন দি চাইছে? হা দেখিছেনে? হা হা আমাৰ ইয়াৰ পৰা কিনিছে? সেই তেল নিছে, এনেই নিয়া নাই নহয়, তেল পইচা দিহে নিছে। এতিয়া আমি গৈ আছোঁ এইফালে কমাৰ্চ কলেজৰ ফালে। এয়া আহি পাই গ'লোঁ ডিমৰুগুৰি তিনিআলি। এখন ডিমৰুগুৰি তিনিআলি। আজি পইচা লৈ আহিছোঁ, কিবা লৈ যাম। এইটো ডিমৰুগুৰি তিনিআলি। এইফালেদি যায় ডিফলুৰ ফালে। এইফালেদি গৈ এনেকৈ আৰু এটা ৰাস্তা আছে, পলি কলেজৰ ফালেও যাব পাৰি, নগাঁও পলি। এইফালে এইখিনি মাৰ্কেট, এই দোকান। এখন আমাৰ ইয়াৰে ফেমাছ উপাসনা চুইটছ। ইয়াৰ চিংৰা বিৰাট ফেমাছ, উপাসনা। মই খুব আহোঁ ইয়ালৈ। সেইদিনাখন ভিডিঅ'কেইটা এইখিনিত বহুত ধুনীয়াকৈ কথা পাতিছিলোঁ দাদাকেইজনমানৰ লগত, কিন্তু ভিডিঅ'কেইটা ডিলিট হৈ গ'ল দুৰ্ভাগ্যবশতঃ। ভাল বস্তু এটা দেখাই আছোঁ, বগা পাৰ ৰাতিপুৱাই। এইয়া শালিকা আকৌ এটাহে দেখিলোঁ দেখোন, আৰু এটা ক'ত? হয়তো এইফালে এইখিনি ডিমৰুগুৰি বজাৰ, এইখিনিৰ পৰা বজাৰ। আৰু এইখন ডিমৰুগুৰি LP স্কুল বেক চাইডে, আৰু এইখিনি বজাৰ। এইফালে বাওঁফালেও বজাৰ, সোঁফালেও বজাৰ, আৰু বেক চাইডে সেইখন LP স্কুল। ইয়াতে আমি ভোট দিওঁ LP স্কুলত, 7 নম্বৰ খণ্ডৰ। আৰু এইফালে এইখন দেখিছেনে, জ্যোৎস্না ষ্ট'ৰ। ইয়াৰ পৰা আমি যিমান গ্ৰচাৰী আইটেম লাগে চব আমি ইয়াৰ পৰা লওঁ। এই মাৰ্কেটখিনিৰ বেক চাইডে এখন ফিল্ড আছে, তাতে আমাৰ ইয়াৰ ডিমগুৰি আঞ্চলিক বিহু এখন হয়, অভিনৱ গোষ্ঠীয়ে পাতে। মই ফিল্ডখন দেখাই দিবলৈ চেষ্টা কৰিম। গুড মৰ্ণিং। হাই ন। অঁ বাইদেউ দেখোন ইয়াতে থাকে নেকি আপুনি? ৰ'ব মই ভিডিঅ' এটা কৰি আছোঁ।
ভাল 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 আপোনাৰ ভাল যাবচোন নাযায় কিয় অঁ এইফালেদি আমাৰ ঘৰত ষ্টাফৰ মানুহে আমাৰ ঘৰত কাম কৰিছিলে ষ্টাফৰ লগ পালোঁ এইফালেদি যায় ফিল্ডখনৰ ফালে অভিনৱৰ বিহু পাতে ইয়াতে এইটো এতিয়া আহি পাই গৈ আছোঁ ডিমৰগুৰি চেক গেট পাই গৈ আছোঁ ডাঙৰ ডাঙৰ ট্ৰাকবিলাক আহিছে আৰু দেই এইফালেদি সেইখন পুতলা ষ্ট'ৰ পঞ্চী বৌহঁতৰ আৰু এইফালে এতিয়া আহি পাই গ'লোঁ ডিমৰগুৰি চেক গেট ভিডিঅ'টো বেছিকৈ লৰিছে নেকি বাৰু এইফালেদি যায় কাছা আলি লাচিতপুৰ আৰু এইফালৰ পৰা গৈ পেলাই আমি হস্পিটালো ওলাব পাৰোঁ আৰু মেইন টাউনো এইফালেদি আমি গৈ ওলাব পাৰোঁ এইফালেদি আৰু এইফালেদিতো এয়া নগাঁও টাউনৰ ফালে যায় এয়া এইফালে আহি আছোঁ ব'লকচোন যাওঁ আগুৱাই সিদিনা আগৰ ভিডিঅ'টোত কপিলিখন অকণমান দেখুৱাইছিলোঁ কপিলি নাৰ্ছিং হোমখন আজি এপ্ৰপ্ৰিয়েটলি ধুনীয়াকৈ দেখাই যাম বাৰু এফালৰ পৰা এইখিনি বালিভুই বুলি কয় ইয়াতে দুৰ্গা পূজা পতা হয় এইখিনি অঞ্চলৰ মানুহখিনিয়ে ইয়াতে দুৰ্গা পূজা পাতে এই বেক চাইডে যিমানবোৰ ঘৰ আছে এই বালিভুই দুৰ্গা পূজা এইখিনিতে দুৰ্গা পূজা পতা হয় বৰষুণটো নাহিলে হয় ৱেডাৰটো বহুত ধুনীয়া কৰিছে কিন্তু এতিয়া কপিলি নাৰ্ছিং হোম পাম আৰু আহি আছোঁ এইখিনিতে চেক গেটৰ বজাৰ এখন বহে ইয়াতে বহুত পুৰণা মাৰ্কেট এখন এইফালে এয়া ৰাস্তাৰ কাষতে বহুত পুৰণা মাৰ্কেট হয় ইয়াতে মাছ বজাৰ এখনো হয় আৰু চব্জি বজাৰ এখনো বহে সেই কপিলি নাৰ্ছিং হোম পাই গ'লোঁ এইফালে এটা গাড়ীৰ ডিলাৰ এটা আছে দেখাই আছোঁ এইটো ৰেনল্টৰ গাড়ীৰ ডিলাৰ এটা আছে এইটো মাজে মাজে বিভাগ ভৱন হৈ যায় মাজে মাজে ডিলাৰ হৈ যায় গাড়ীৰ নাজানো আৰু কি হয় সেই এনজয় হৈ থাকে দেখোন এই কপিলি নাৰ্ছিং হোম পাই গ'লোঁ মোৰ ল'ৰা ইয়াতে জন্ম হৈছিলে এইখন দেখিলে আৰু মানে মনত পৰি যায় এইখন এইখন দেখিছা ৰাস্তাটো ক্ৰছ কৰি পেলাই দেখাই দিয়ে ন দেখাইছিলোঁ সিদিনাখন এতিয়ালৈকে দোকান চোকান খোলা নাই ওচৰত কপিলি নাৰ্ছিং হোমৰ পৰা আমি গৈ আছোঁ শনি মন্দিৰৰ ফালে ইয়াতে দাঁতৰ ডক্তৰ বহে ক্লিনিক এখন আছে ATM এটা আছে পাৰ্লাৰ আছে জুলি পাৰ্লাৰ ডিমৰগুৰিৰ পৰা আহিলোঁ চেক গেট পালোঁ কপিলি নাৰ্ছিং হোম পালোঁ এতিয়া পাম শনি মন্দিৰ বা বৰ শব্দ হৈ আছে যেন কিবা মেচিন চলাই থৈছে এইফালে এইটো BSNL অফিচ এটা কিবা এটা ডাঙৰ মেচিন চলাই থৈছে সেইকাৰণে ইমান শব্দ হৈ আছে এতিয়া শনি মন্দিৰ পাম আৰু আহকচোন বলক বহুত স্পীডত আহিছোঁ বৰষুণ আহিব পাৰে মানে একদম শনি মন্দিৰৰ ফ্ৰণ্টত পাম আৰু এইফালে এখন নগাঁও শিক্ষণ মহাবিদ্যালয় BT কলেজ আৰু এইটো শনি মন্দিৰৰ এইটো মানে মেইন ৰোডৰ পৰা ছাইডত আৰু মই ফ্ৰণ্টৰ ফালেদি গৈ দেখাই দিম চাফা কৰিছে সেইটো শনি মন্দিৰ
কৃষ্ণ এটা কৰি দিয়কচোন। এইটো শনি মন্দিৰ আৰু এইফালেদি গলি আছে, এইফালেদি গৈ কেঁচাহালি ওলাব পাৰি। আৰু শনি মন্দিৰৰ ঠিক অপজিট ছাইডে এইখন দেখিছেনে, নগাঁও কমাৰ্চ কলেজ, বহুত ফেমাছ। আহক। এইফালে এখন নগাঁও কমাৰ্চ কলেজ। আমাৰ নগাঁৱত নাই কি, চব আছে। কলেজৰ পৰা যাম এই আৰু আগলৈ। ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু দেখাব পাব। এতিয়া এইফালে আহি আছোঁ। এই য়ামাহাৰ এটা ডাঙৰ ডিলাৰ এটা আছে, ভাস্কৰ অটোমোবাইল। মোৰ হাজবেণ্ডৰ লগৰে হয়, অ'নাৰজন মোৰ হাজবেণ্ডৰ লগৰ হয়, ভাস্কৰ দা। ড্ৰেইনিঙৰ কাম হৈ আছে আমাৰ ইয়াতে, ফুটপাথৰ কাম হৈ আছে। কাম কৰিছে চৰকাৰে। এইফালে এইটো জেগা বহুত বছৰ ধৰি লেতেৰা হৈ আছিলে, এয়া এতিয়া চাফা হৈছে ফাইনেলি। মই জন্মৰ পৰা যেতিয়ালৈকে টাউন আহোঁ দেখোঁ এই জেগাটো বহুত লেতেৰা হৈ থাকে। এতিয়া ফাইনেলি জেগাটো চাফা হ'ব আৰু, চাফা হৈছে, ভাল লাগিছে। এয়া ফুটপাথৰ কাম হৈ আছে, ড্ৰেইনৰ কাম হৈ আছে। আজি ভাল লাগিছে, আজি বিৰাট ভাল লাগিছে, বতৰটো ঠাণ্ডা, ভাল লাগি আছে। এতিয়া আমি পাই গৈ আছোঁ জ্যোতিনগৰ, পানীগাঁৱে আৰু, পানীগাঁৱে হয়, জ্যোতিনগৰ বুলি কয় এইখিনি জেগা, গলিবিলাক। আৰু আমাৰ নগাঁও কলেজৰ ফেমাছ ইংলিছ টিচাৰ KPC এইখিনিতে থাকে। KPC ছাৰৰ গলি বুলি, এইটো KPC গলি বুলিয়ে কয়। মই দেখুৱাই আছোঁ। এইফালেদি এইটো গলিটো দেখিছেনে, এইটো এই গলিটো KPC গলি বুলি কয়। তাৰপিছতে এইফালে এটা ডাঙৰ নামঘৰ, জ্যোতিনগৰ নামঘৰ। এতিয়া প্ৰসংগ কৰিব, মই আজি অলপ সোনকাল হৈছে, প্ৰসংগ আৰম্ভ হ'লেই নে শেষেই হ'ল। এইটো জ্যোতিনগৰ নামঘৰ আৰম্ভ কৰিছে আৰু প্ৰসংগ। এয়া চাদৰ মেখেলা পিন্ধি আহিলে সোমাব পৰা যায়, এনেকৈ ভাল নালাগে সোমাবলৈ। এইটো জ্যোতিনগৰ নামঘৰ। এইখিনিৰ গোটেই যিমানখিনি মানুহ আছে ইয়াতে আহে, ইয়াতে ৰাস হয়, বিভিন্ন ধৰণৰ উৎসৱবিলাক হৈ থাকে এই নামঘৰটোত। বিৰাট ধুনীয়া। ব'লক এতিয়া আগুৱাই যাওঁ। বৰষুণ আহিছে দেখোন। এইফালেদি এইটো গলিটোত মোৰ মামা থাকে, মামা নাথাকে, মামাই ঘৰলৈ থৈ দিছে। মামাটো ইয়াত নাথাকে বাৰু, সৰু মামা। এয়া বৰষুণ আহিব ধৰিছে এটোপাল দুটোপালকৈ। এইটো গলি মোৰ মামাই ঘৰ এটা লৈ থৈছে ইয়াতে। এয়া আজি আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাম ৰ'ব। যতীন বৰাৰ এখন চিনেমা আছিলে অধিনায়ক বুলি, আমাৰ নগাঁৱতে এইখিনিতে শ্বুটিং হৈছিলে। কেইটামান মানে ভালেখিনি চিন ইয়াতে শ্বুটিং হৈছিলে। আৰু এটা বস্তু দেখাওঁ, বিৰাট ধুনীয়া ঘৰ এটা দেখুৱাম। এতিয়া আমি আহি আহি পাই গৈ আছোঁ পানীগাঁও। এইটো ঘৰটো চাওকচোন, ধুনীয়া লাগে হয়নে? মোৰ ভাল লাগে ঘৰটো বিৰাট। অ'নাৰ কোন হয়, কোন থাকে নাজানো, বুঢ়া বুঢ়ী এহাল থাকে বুলি শুনিছোঁ। চাওকচোন ঘৰটো, ধুনীয়া লাগে নহয়নে ডিজাইনটো? সেইটো ঘৰটো। ব'লক আগুৱাই যাওঁ। এইবোৰ গলিয়ে গলি, এতিয়া আৰু টাউন পালে এইফালে গলি সেইফালে গলি, গলিয়ে গলি আৰু। এইফালে আহি পাই গ'লোঁ দ্য ফনিক্স অটোমোবাইল চেলছ এণ্ড ছাৰ্ভিচ।
আমি চবেই গডৰেজৰ ফ্ৰণ্টত আহি পালোঁ বুলিয়ে কওঁ। এইবিলাক কিবা কিবি আছে, গডৰেজৰ বস্তুবিলাক পোৱা যায়, গডৰেজ কোম্পানী এইটো। আৰু ঠিক এই অপজিটত এইটো গেৰেজটো, এই গেৰেজটোতে আমাৰ নগাঁৱৰ যতীন বৰা, ইয়াতে চিনেমাখন শ্বুটিং হৈছিলে অধিনায়ক বুলি। নিচিতা বা আছিলে, হিৰণ্য ডেকা আছিলে, নেত্ৰকাই আছিলে। এইটো গেৰেজতে শ্বুটিং হৈছিলে। আমাৰ নগাঁৱত নাই কি? অৱশ্যে আমাৰ নগাঁৱতে বহুত ফেমাছ এক্টৰ কেইজনমান আছে দেই। এই যে কে মোহন, নগাঁৱৰ পাথৰিত হয় কেৰ ঘৰ, মানে সিদ্ধাৰ্থদাৰ ঘৰ। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু। আৰু দীপজ্যোতি মানে মোহনৰ ঘৰটো আৰু সেই সিপাৰতেই, তাতে আমি সিপাৰ বুলিয়ে কওঁ। যদিও ইয়াত নাথাকে, তেওঁলোকে গুৱাহাটীতে থাকে। যিয়ে নহওক, আমাৰ নগাঁৱৰ কাৰণে অলপ টান এটা থাকে দিয়কচোন। আজি ৰাস্তাত মানুহ বহুত পাইছোঁ দেই, চবেই ডিভাইডাৰত বহি এয়া। গুড মৰ্ণিং এটা কৈ দিয়কচোন সকলোৱে। এয়া ভাল লাগে ন, এনেকৈ মানুহ চবকে মাতি আহিলে ভাল লাগে। এতিয়া আমি আহি পালোঁ পানীগাঁও দুৰ্গাবাৰী বুলি কয়। ইয়াতে দুৰ্গা পূজা হয়। এয়া পানীগাঁও দুৰ্গাবাৰী, ইয়াত দুৰ্গা পূজা হয়, গণেশ পূজা হয়। এইখিনিত বেংগলী মানুহো আছে, আছামিজ মানুহো আছে। এয়া বহুতখিনি আহি গ'লোঁ। এইটো এতিয়া আগলৈ যাম। এইফালে এটা গলি গৈছে। পানীগাঁও দুৰ্গাবাৰী সাৰিলোঁ। এতিয়া এটা বিবাহ ভৱন পাম আকৌ। এইটো বিশাল বিবাহ ভৱন। বৰষুণ আহি আছে দেখোন। এইটো এই বৰষুণত ভিজি মজা লাগিব। আহি গ'ল বৰষুণ। रिम झिम गिरे सावन, सुलग যায় মন। ভাল লাগিছে, কিন্তু মোবাইলটো বেয়া নহ'লেই হ'ল আৰু। এইফালে আৰু এটা বিৰাট ধুনীয়া ঘৰ এটা, চিম্পল কিন্তু ভাল লাগিছে মোৰ। এইটো ঘৰটো দেখিছেনে, ডিজাইনটো ভাল লাগিছে, চিম্পল। ৰাইজে ঘৰবিলাক বনাই আছে দেই। চাইক্লিং কৰিব মন যায় ৰাতিপুৱা, বহুতে চাইক্লিং কৰে। খটককৈ কি উঠিছিলে বুলি এজনে কমেণ্ট কৰিছিলে মোক ইউটিউবত। মই হাৱাই চেণ্ডেলহে পিন্ধি আহিছোঁ কিন্তু দেই। আৰু দাঁতটো কথা সুধিছিলে যে, এক্সিডেণ্ট এটা হৈছিলে মোৰ, গেটত গৈ লাগি গ'ল দাঁতটোত। ভাগ্য ভাল, বিশেষ ডাঙৰকৈ একো নহ'ল। আজিও কাহিনী এটা কওঁ নেকি সৰুকালৰ। এতিয়া আহি পাই গ'লোহি মানে পানীগাঁৱতে আছোঁ আৰু, পানীগাঁৱৰ মাজভাগত আছোঁ। এইফালে এয়া লক্ষ্মী পেইণ্ট হাউচ, কালাৰ্ছৰ দোকান এখন। ইয়াৰে বহুত ডাঙৰ কালাৰ্ছ, মই ইয়াৰ পৰা কালাৰ্ছ নিছোঁ। এইফালে এইবোৰ চব মাৰ্কেট, দোকান। মেইন টাউন আৰু এইটো একচুৱেলি মেইন টাউন। কিন্তু এতিয়া মানে ৰাতিপুৱা যিহেতু দোকানবোৰ বন্ধ আৰু। আজি ভাল লাগিছে। আজি যদি বৰষুণ স্পীডত দিয়ে, বৰষুণত ভিজিম। মোবাইলটো পলিথিন এটা দি মেৰিয়াই ভি মাৰ্ট পায়ে যাম এতিয়া। আজি অলপ বেলেগ জেগা দেখুৱাম, ভি মাৰ্ট দেখুৱাই পেলাই। ঠিক আছে, সেইদিনাখনতো পানীগাঁও চাৰিআলিলৈকে দেখাইছিলোঁৱে। হেৰিটো ৰাস্তাটো ইমানখিনি পালোহি আহি। চকুটো বিষাই আছে ৰাতিপুৱাৰ পৰা, কি হ'ল জানো। ভিডিঅ'টো ধৈৰ্য ধৰি চাব দেই সকলোৱে, কষ্ট কৰিছোঁ ন আপোনালোকক দেখাম বুলি। এইফালে আৰু এটা গলি গৈছে।
এইফালেদি এইখন এয়া দেখিছেনে এইফালেদি ইয়াতে লাইটৰ বিল দিয়া অফিচ এয়া এইটো পানীগাঁও চাৰিআলি ট্ৰেফিক পইণ্ট এইফালে এইফালে যায় আৰু এইফালে আইটিআই ফালে আৰু এইফালে যায় চৰালি ফালে এইফালে আইটিআই ফালে যায় আইটিআইখন চাই আহিব বোলক মই ভয় খাই গ'লোঁ আচলতে পাগল নে কি নাজানো আৰু গান গাই আছে পিছে পিছে আহি আছে ভয় লাগিছে সেইকাৰণে মই কি ওলাইছে ঠিক নাই গান গাই আছে আইটিআই কলেজখন দেখাই দিম বোলক নগাঁও খালোঁ দেই আৰু এটা বস্তু দেখাই দিওঁ এইখন বিউটি পাৰ্লাৰ নয়নাছ বিউটি পাৰ্লাৰ মই থ্ৰেডিং চব ইয়াতে কৰোঁ এতিয়া যিহেতু লকডাউন কৰোণাৰ ভয় সেইকাৰণে এতিয়া নাহোঁ পাৰ্লাৰলৈ ঘৰলৈকে যায় ছোৱালীজনী ফাইনেলি আহি আইটিআই কলেজৰ ফ্ৰণ্টত পাই গ'লোহি আহকচোন অলপ অঁ ঠিক আছে মোৰ সৰু ভাইটিয়ে ইয়াৰ পৰা পাছ আউট আইটিআই ফাৰ্ষ্ট ক্লাছ পাইছেহি এইটো সোমাই আছোঁ কলেজৰ ভিতৰলৈ নহয় চৰি কেম্পাছৰ ভিতৰলৈ কলেজ কেম্পাছৰ ভিতৰলৈ সোমাই আছোঁ চাইনবোৰ্ড এখন দেখিছোঁ মেকানিক মটৰ ভেহিকেল ৱৰ্কশ্বপ বুলি মই বেক কেমেৰা কৰি দেখাই দিলে বেছি ভাল হ'ব ন জেগাটো আহি আছোঁ কৰ্মই আমাৰ ধৰ্ম এই জংঘল হৈ গৈছে চব বন্ধ কাৰণে আচলতে গেটখন মই ছেকেণ্ড গেটখনৰ ফালেদি সোমাইছোঁ গেট বনাই আছে ডাঙৰকৈ নতুনকৈ গেট বনাই আছে এয়া ফ্ৰণ্টত পাই গ'লোঁ এইখন অসম চৰকাৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নগাঁও এইখন নগাঁও আইটিআই কলেজ এয়া দুৱাৰমুখ এইফালেদি এইখন দেখিছেনে জেগাখিনি বহুত ধুনীয়া দেই বহুত গছ চছ আছে এইটো ফ্ৰণ্টটো বোলক এইফালেদি এপাক দেখাই দিওঁ কাৰোবাৰ যদি নগাঁও আইটিআই কলেজত পঢ়িবলৈ ইচ্ছা আছে কলেজখন চাই লওক এবাৰ বহুত ধুনীয়া এইটো কেম্পাছটো দেখাই দিছোঁ আৰু এবাৰ ধুনীয়াকৈ ইয়াতে ডিপাৰ্টমেণ্ট বেলেগ বেলেগ থাকে এইটো এটা ডিপাৰ্টমেণ্ট সেইটো টাৰ্ণাৰ ডিপাৰ্টমেণ্ট মেচিনিষ্ট ডিপাৰ্টমেণ্ট এইটো টাৰ্ণাৰ ডিপাৰ্টমেণ্ট এইটো ফিটাৰ ডিপাৰ্টমেণ্ট এইফালেদি এইখন মেইন গেটখন হ'ব আচলতে এয়া গেটখন বনাই আছে এইটো লাইব্ৰেৰী কমন ৰুম লাইব্ৰেৰী যোনফালেদি আহিছিলোঁ সেইফালেদিয়ে যাওঁ আৰু ন আকৌ দেখাই যাওঁ এজোপা শিলিখা গছ এইয়া শিলিখা লাগি আছে দেখিছে শেৱালি ফুলৰ গছ এয়া আকৌ এবাৰ দেখাই দিলোঁ আৰু দেই এইটো ফিটাৰ ডিপাৰ্টমেণ্ট এয়া এইটো টাৰ্ণাৰ ডিপাৰ্টমেণ্ট এইটো গোটেই কেম্পাছটো ফটো একপি উঠি যাব লাগিব এইফালে এটা ডিপাৰ্টমেণ্ট আছে আচলতে কলেজ বন্ধটো এতিয়া সেইকাৰণে গোটেইখন জংঘল হৈ গৈছেগৈ কেম্পাছটো বহুত ধুনীয়া
একদম সেউজীয়া পৰিৱেশ। এইখিনিতে ফটো একপি উঠিম ৰ'ব। এয়া এইটো কলেজৰ পৰা ওলাই দিওঁ আৰু 6টা বাজি গৈছে প্ৰায়। কলেজৰ পৰা ওলাই দিওঁ, এতিয়া ঘৰমুখী হওঁ। পানীগাঁও চাৰিআলি পাই গ'লোঁ ITI কলেজৰ পৰা ওলাই পেলাই। এতিয়া ঘৰৰ ফালে গৈ আছোঁ। এইখিনিৰ পৰা ভিডিঅ'টো চাইছিলে চাগে ন, আগৰ ভিডিঅ'টোত। এইখিনি পানীগাঁও চাৰিআলি মেইন, এইবোৰ দোকান চব। এতিয়া সেই আকৌ গডৰেজৰ ফ্ৰণ্টত পাইছোঁহি। সেইফালে সেইটো গেৰেজটো কমাৰ্চ কলেজ চাৰিআলি পাম আৰু। চৰি, চাৰিআলি নহয়, তিনিআলি। কমাৰ্চ কলেজ তিনিআলি, 3টাহে ৰাস্তা। আহি আকৌ কপিলি ফ্ৰণ্ট পাইছোঁ। আজি বন্ধ, আচলতে শনিবাৰটো লকডাউন, সেইটো কাৰণে দোকান চোকানবিলাক খোলা নাই আজি ফুল্লি বন্ধ। আৰু অলপ গ'লে ঘৰ পাই যাম আৰু। আজি স্পিৰিটটো কম মোৰ, কথা ক'বলৈ মন যোৱা নাইচোন আজি। বন্ধ কাৰণে নেকি, শনিবাৰ যে। শনিবাৰ আজি শনি মন্দিৰ দৰ্শন কৰাই দিছোঁ আপোনালোকক সকলোকে। শনি দেৱতাই চবৰে ভাল কৰক। এতিয়া গলি সোমাই গ'লোঁ, ঘৰ পাম আৰু। ভিডিঅ'টো শেষ কৰাৰ আগতে এটা ভাল কথা কওঁ। মই এটা চেনেলৰ প্ৰমোশ্যন কৰি আছোঁ। চেনেল বুলি নাভাবিব, ঠিক আমাৰ অসমৰে এজন ভাল ডক্টৰ দীপম বৰ্মন, তেখেতে এটা ইউটিউব চেনেল খুলিছে দেৱোত্তম অসম বুলি। আমি ছাৰৰ লগত আছোঁ, ছাৰে বহুত ভাল কাম কৰি আছে। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। তাত স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথা আপোনালোকে জানিবলৈ পাব। আৰু ছাৰে তাতে নিজৰ হোৱাটছআপ নম্বৰো শ্বেয়াৰ কৰিছে। কালি ছাৰ লাইভ আহিছিলে, হোৱাটছআপ নম্বৰ দিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ চাব, আপোনালোকে নিশ্চয় উপকৃত হ'ব। আপোনাৰ পৰা আন 10জনো উপকৃত হ'ব। চেনেলটোত বহুত ভাল ভাল কথা ছাৰে স্বাস্থ্য সম্পৰ্কীয়, আৰু ছাৰ আৰ্মি মেজৰ আছিলে, ছাৰে আৰ্মিৰ বিষয়েও বহুত কথা জনাই থাকে। চেনেলটো মুঠতে ছাবস্ক্ৰাইব কৰিব সকলোৱে। মোৰ যিকেইটা ছাবস্ক্ৰাইবাৰ আছে, মোৰ বহুত ছাবস্ক্ৰাইবাৰ নাই, মই নতুন হয়, 60টা ছাবস্ক্ৰাইবাৰ। মোৰ ছাবস্ক্ৰাইবাৰকেইটাক কৈছোঁ মই, ছাবস্ক্ৰাইব কৰিবা তোমালোকে ছাৰৰ চেনেলটো। ছাৰে আমাৰ কাৰণেই কৰি আছে, আমাৰ অসমৰ ৰাইজৰ কাৰণে বহুত কৰি আছে ছাৰে। ছাৰ ইয়াত নাথাকে, গুৰগাঁৱত থাকে ছাৰে। তাৰ পৰাই ছাৰে বহুতখিনি কৰি আছে অসমৰ ৰাইজৰ কাৰণে। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা চবেই, আৰু ভিডিঅ'বোৰ চাবা। নিজৰ লগতে পৰিয়ালকো সহায় কৰিব পাৰিবা আৰু সকলোকে সহায় কৰিব পাৰিবা। ইমানেই কৈ আজি ভিডিঅ' সামৰিছোঁ। বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? আশা কৰোঁ ভালেই পালে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু দেৱোত্তম অসম, আমাৰ সকলোৰে কাৰণে ভাল। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। দেৱোত্তম অসমটো মোৰটো শ্বেয়াৰ, মোৰটো এণ্টাৰটেইনমেণ্ট, মই যিমানখিনি দিব পাৰিছোঁ, কি দেখুৱাইছোঁ নাজানো, কিন্তু দেৱোত্তম অসম চেনেলটো আমাৰ সকলোৰে কাৰণে বিৰাটেই প্ৰয়োজনীয়। ঠিক আছে, তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ পেলাই। ধন্যবাদ। জয় আই অসম।